क'क्राझार प्रेस क्लाबर जार्नालिस्ट সকলক নমস্কাৰ যাচিছোঁ নমস্কাৰ আৰু দ্বিতীয়তে আমি গোটেই বড'লেণ্ড বাসী আৰু অসমবাসী সকলক পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ তৰফৰ পৰা নমস্কাৰ যাচিছোঁ নমস্কাৰ আজি ইয়াত আমি পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট চেণ্ট্ৰেলৰ পৰা এটা মেমৰেণ্ডাম দিবলৈ হাতত লৈছোঁ এই মেমৰেণ্ডামটো আমি চিফ ইলেকশ্যন কমিশ্যনাৰ বা আছামক দি দিম আৰু এইটো আমাৰ কোকৰাঝাৰৰ ডিচিৰ ডেপুটি কমিশ্যনাৰ থ্ৰুদি আমি দি দিম তো এইটোৰ কাৰণে এই পদক্ষেপটো লৈছে যে এই কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি গোটেই বিটিচি এটা এটা এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে যি পৰিৱেশটো আমাৰ কাৰণে বহুত মানে হাৰ্মফুল এনেকুৱা পৰিৱেশ মানে আমি কেতিয়াও দেখা নাছিল এই পৰিৱেশটো কিন্তু এবাৰ অলপ বেলেগকৈ মানে এটা পৰিৱেশ ইয়াত চলি আছে এই পৰিৱেশটো এইটোৱে যি আমাৰ বিটিচি কাউন্সিল ইলেকশ্যনটো 2 মাহ আগত হ'বলৈ লাগিছিল এইটো হোৱা নাই পোষ্টপন কৰি ৰাখিলে লং পেণ্ডিং এই অৱস্থাত এনেকুৱা যে এটা পৰিস্থিতি উঠিলে যে ছ'চিয়েল মিডিয়া বিভিন্ন পলিটিক্যাল পাৰ্টিৰ মাজত ইমান মানে বেয়াকৈ কথা বাৰ্তা দ্য war of words আৰু ইয়াৰ লগতে threatening each other a kind of threatening for lives সেইবিলাক বস্তু আমি যেতিয়া ভালকৈ চাবলৈ যাওঁ একচুৱেলি আজিকালিৰ যুগত এই ছ'চিয়েল মিডিয়া যি ছ'চিয়েল মিডিয়া আমাৰ যুৱকসকলৰ হাতত এটা এণ্ড্ৰইড মোবাইল থাকে এই ছ'চিয়েল মিডিয়াত যিবোৰ চলি আছে সেই গোটেই বস্তুবোৰ আমাৰ আপকামিং জেনেৰেশ্যন আমাৰ ল'ৰা ছোৱালীবিলাক চাই আছে মানে আচৰিত পাই আছে এইটো কি বস্তু ইলেকশ্যনৰ কাৰণে সেইটো হ'ব লাগে নেকি এনেকুৱা মানে বিয়া ভাষা দি এনেকুৱা মানে বিয়া ভাষা দি মানে এনেকুৱা বিয়া ছবি দি মানে পলিটিক্যাল পাৰ্টিবিলাৰ মাজত যে এনেকুৱা মানে এঠাক হৈ আছে আৰু যে থ্ৰেটেনিং বেলা হৈ আছে সেইটো চালে একচুৱেলি সঁচাকৈ আমাৰ এই আগন্তুক আপকামিং ইউথসকলৰ কাৰণে বিৰাট মানে এটা বেয়া লেছন সেই গতিকে আমি ভাবোঁ যিমান দিন নাকি ইলেকশ্যনটো পষ্টপন হৈ থাকিব পেণ্ডিং অৱস্থাত হৈ থাকিব ইমান দিনলৈকে সেই বিয়া পৰিৱেশটো আহিব আৰু এনেকুৱাও লাগি আছে আগন্তুক দিনত বা ইয়াতকৈ আৰু বেছি বিয়া অৱস্থা বা পৰিৱেশটো নহয় আমি সেইটো আজিৰ দিনত খাটাংকৈ ক'বলৈ নোৱাৰে যি পৰিৱেশটো আমি চাই আছোঁ সেইকাৰণে আমি পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট তৰফৰ পৰা আমি ইলেকশ্যন চিফ কমিশ্যনাৰ ডাঙৰীয়াক অনুৰোধ যাচিছোঁ যে যিমান পাৰে ইমান সোনকালে যেন কাউন্সিল অৰ্থাৎ বিটিচি ইলেকশ্যনটো কৰি দিয়ে আজিকালিৰ যুগত সেইটো অৱশ্যে পানীৰ যুগ পানীৰ বতৰ বানপানীৰ বতৰ লগতে COVID-19 পেণ্ডেমিক চিটুৱেশ্যন আমাৰ ৰাইজসকলে এনেকুৱা অৱস্থাত পৰিছে মানে অসুবিধা যিমানে আপুনি চেষ্টা কৰক যিমানে আপুনি ভাবক যে গাঁৱে গৈ পেলাই যিসকলে মানে এই যে COVID-19 চিটুৱেশ্যনৰ ভুক্তভোগী হৈ আছে তেওঁলোকক আমি ৰিস্ক কৰি দিম সেইটো নোৱাৰে আৰু এতিয়া ফ্লাড বানপানীৰ পৰিৱেশত বহুত মানে ঘৰবিলাক মানে নষ্ট হৈছে পৰিবাৰ নষ্ট হৈছে জমিন খেতি নষ্ট হৈছে সেইবিলাক মানুহক আমি কেনেকৈ মানে পঞ্চাই দিম যিবিলাক সুবিধাটো চৰকাৰে দিব লাগিছিল আমি কেনেকৈ পঞ্চাই দিম সেইখিনি ৰাইজসকলে যেনেকৈ বিচাৰে সেইটো পোৱা নাই কাৰণ হৈছে আমাৰ দেশটো এক ডেম'ক্ৰেটিক কাণ্ট্ৰি গণতন্ত্ৰৰ এটা ৰাজ্য নৰ্মেলি ৰাইজসকলে নিজৰ প্ৰতিনিধি অৰ্থাৎ ৰিপ্ৰেজেণ্টেটিভবিলাক মানে বিচাৰে এনেকুৱা মানে বিপদ সময়ত কিন্তু সেইটো পোৱা নাই যি পৰিৱেশ যে গভৰ্ণৰৰ শাসন গভৰ্ণৰ ডাঙৰীয়া যিমানে চেষ্টা কৰিব ৰাইজসকলক শান্তি কৰিবলৈ ৰাইজসকলৰ দাবী দাবাক পূৰ্ণ কৰিবলৈ সেইটো নোৱাৰে কাৰণ সেইটো গণতান্ত্ৰিক দেশ গণতান্ত্ৰিক আকাৰে চিষ্টেমবিলাক চলিব লাগে সেই গতিকে আমি আজি অসমৰ ইলেকশ্যন চিফ কমিশ্যনাৰ ডাঙৰীয়াক মানে বাৰে ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি যিমান পাৰে ইমান as soon as possible please conduct the council election otherwise we do not know what may come there are lots of war of words lots of threatening of life each other so these things are not good for our upcoming young generation they are surprising in a country in a huge democratic country like India how could this be is this the way how we attack each other for the purpose of political opportunities on the other hand they study in the textbook
On the other hand, they know from their professors, from their lecturers, that completely in a democratic country, political powers are at the hand of peoples. It is at the choice of people. So how come we attack this way? So this is not a good sign for our people, for our upcoming young generation. That's why once again, ডাঙৰীয়া অসমৰ ইলেকশ্যন চিফ কমিশ্যনাৰ ছাৰ আমি আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যে যিমান পাৰে ইমান সোনকালে আপুনি যেন কাউন্সিল ইলেকশ্যনটো কৰি দিয়ে। থেংক ইউ। ন্যায় পোৱাৰ বাবে সেই ন্যায়টো নিশ্চয় আমাৰ ৰাইজে পাব এনে এটা আশা। গতিকে আমি দুটা বস্তুৱে আজি উত্থাপন কৰিছোঁ। এটা হ'ল কিবা এটা নিয়মৰ মাজেৰে নিৰ্বাচনটো BTCত পাতিব পৰা যায় নেকি, ইয়াৰ সুস্পষ্ট এটা নীতি নিৰ্বাচন আয়োগে বা নিৰ্বাচন আমাৰ অসমৰ কাৰ্যালয়ে সঠিক এটা সিদ্ধান্তৰ বাবে পৰ্যালোচনাৰ বাবে ৰাইজক আশ্বস্ত কৰিব পৰা ধৰণৰ কিবা এটা ঘোষণা হয়তো কৰিলে নিশ্চয় BTCবাসী ৰাইজে আমি যথেষ্ট আনন্দিত হ'ম। মই কোৱা নাই বা আমাৰ পিপুল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টে কোৱা নাই। আমিও জানো যে নিৰ্বাচনতকৈ জীৱনটোৱেই ডাঙৰ, কিন্তু জীৱনটো যিটো আমি যিহেতু বহুতে কৈছে সহাৱস্থানৰ বাবে আমি আগবাঢ়িব লাগিব, কামবিলাক পেলাই থ'ব নোৱাৰোঁ। আজি বহুত লকডাউন গ'ল, লকডাউন যোৱাৰ পিছতো আজি যে আমাৰ অৰ্থনৈতিক কাঠামো সমস্যাবিলাক আজি এটাৰ পিছত এটা আজি জৰ্জৰিত হৈ আছে। সেইকাৰণে ভাৰত চৰকাৰে লকডাউনৰ পৰা আনলকত আহিল, আনলক 1, আনলক 2, যদি এইবিলাক কৰিব পাৰে তাৰমানে আমি এই কৰোণা মহামাৰী থকা স্বত্বেও কিছুমান আমি ছিষ্টেমৰ মাজেৰে কিছু আমি কামবিলাক কৰি যাবই লাগিব। অন্য কামবিলাক যদি কৰিব পাৰিছোঁ, এই নিৰ্বাচনটো যদি আমি কৰিব পাৰোঁ নেকি, তাৰ বাবে অন্ত নিৰ্বাচন আয়োগে এটা সুচিন্তিত এটা পৰিৱেশ এটা কৰিলে আমি যথেষ্ট আনন্দিত হ'লোঁ হয়। এনে এটা ভাৱ জাগিছে। আজি আপোনালোকে BTCবাসী সকলো BTCবাসীৰ কৰুণ বেদনা হয়তো আপোনালোকে জানিব। আমি দুটা ধৰণৰ সমস্যাত পৰিছোঁ। এটা হ'ল মহামাৰী, এই যিটো এপিডেমিক কৰোণা, অন্য হাতে হ'ল আমি গণতান্ত্ৰিক এটা ছিষ্টেমৰ পৰা বহুদিন আমি নিৰ্বাচন হ'ব লগাৰ পৰা বহুত আঁতৰত থাকিব লগা হ'ল। এই দুটা আমি আশা ৰাখিছোঁ নিৰ্বাচন আয়োগে আমাৰ কাপোৰ হৃদয়ৰ অনুৰোধটো শুনিব।